বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন এজনক আটক অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত যোৱা 12 মাৰ্চত খটখটিত প্ৰায় 25 কোটি টকা মূল্যৰ মাৰাত্মক হেৰ'ইন উদ্ধাৰ হোৱাৰ পিছত আজি পুৱা প্ৰায় 6:30 মান বজাত পুনৰ কাৰ্বি আংলং জিলাৰ খটখটি থানাৰ অন্তৰ্গত গৌতম বস্তিৰ খটখটি থানাৰ অচি ৰ'ইন বৰদলৈ আৰু বোকাজান C-20 CRPFৰ সহযোগত কমাণ্ডেণ্ট ৰবি গিলৰ নেতৃত্বত আৰু থানা ষ্টাফৰ সহযোগত খটখটিত এক নাকা তালাচী চলায়। তালাচী কালত AA02G4447 পঞ্জীয়ন নম্বৰ এখন চেভ্ৰলেট বাহনৰ পুংখানুপুংখ তালাচী চলোৱাৰ পিছত বাহনখনত পুনৰ মুঠ 48 চাবোনৰ বাকচত অনা 625.74 গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সন্দেহযুক্ত হেৰ'ইনখিনি সৰবৰাহকাৰী কৌশলভাৱে বাহনখনৰ দুৱাৰৰ পেনেলৰ ভিতৰত লুকুৱাই আনিছিল। উদ্ধাৰ হোৱা হেৰ'ইনখিনিৰ সৈতে আৰক্ষীয়ে তিনিচুকীয়া ভদ্ৰা দহোটীয়া 32 বছৰ নামৰ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীটোৱে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। বোকাজান মহকুমা আৰক্ষীৰ বিষয়াৰ উপস্থিতিত আৰু প্ৰত্যক্ষ নিৰীক্ষণৰ জব্দ কৰা হয় ড্ৰাগছখিনি। অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ ড্ৰাগছ সৰবৰাহকাৰীসকলৰ ড্ৰাগছ সৰবৰাহৰ বাবে নিতৌ ন কৌশল অৱলম্বন কৰিছে যদিও কাৰ্বি আংলঙৰ আৰক্ষীৰ হেন দৃষ্টিৰে সৰবৰাহকাৰীৰ প্ৰতিটো অপচেষ্টা ব্যৰ্থ কৰি আহিছে। स्टिल फोटो मत स्टिल फोटो दुटा मैं कैमरे को मेरे सामने ला दूं। हाँ बनाना जरूरी है भाई।